हेलो गाइस अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ পুৰণি ঘৰটোত গৈ আছো পুৰণি ঘৰটো চাব পাব পুৰণি প্ৰায় 15 বছৰ হ'ল সো ভিডিওটো হেকলে চাই থাকক তো ভিডিওটো চাই থাকিব ভাল লাগিলে লাইক শেয়াৰ এন্ড কমেন্ট কৰিব সো লেটস গো সো মেইন ৰোড উলাও এতিয়া लॉकडाउन पुलिस तो पाब ना लगे लॉकडाउन जब पुलिस रास्ता देखी जाना पूरा खाली चाचा हाँ मर गया चाचा मर गया क्या हो गया पूरा तो क्या हो गया बीमार था ना कोरोना होना तो नहीं बीमार था पूरा पैर अस्थमा का बीमारी था ना इस बे चाचा मर गया यार अनकाली बजार बहे लॉकडाउन ভালদৰে পালন কৰা হৈছে চাব পাইছে নহয় এইটো আগত গাহৰি বজাৰ বুজিছে নহয় কিহৰ লকডাউন এইটো বে সাৱধান আপোনালোকে চাইছে নহয় বিনা হেলমেটত গাড়ী চলাই আছে আপোনালোকে এনেকা গলতি নকৰিব राइट लेफ्ट साइड अपना तो धुआं निकल रास्ता अपना बुकाजान दादा क्लाउड क्रिकेट क्लाउड बाग मंदिर टेम्पल थाना बुकाजान थाना दादा गई আছে জিৰণি এটা জাস্ট আমি বুকাজান সোমালো কৰা হৈছে লকডাউন দাদাগিৰি নচলিব जो हमार बुकाजाনৰ सानडे मार्केट है সকলোখিনি বন্ধ दादा
এতিয়া মেইন ৰাস্তাটো এতিয়াহে ওলাইছে। এইটো আমাৰ হৈ গ'ল ডিজিটেল ইণ্ডিয়া। আপোনালোকে চাব পাৰিছে ডিজিটেল ইণ্ডিয়াটো। এইটো আপোনালোকে দেখি পালেই বোকাজান ওলোৱা ৰাস্তা। তাৰ এইডোখৰত চাওক আপোনালোকে ডিজিটেল ইণ্ডিয়া, ডিজিটেল ৰোড, ভালদৰে চাই লওক। এইটো আমাৰ মামাক হিমন্ত ছাৰক আমি অনুৰোধ কৰিছোঁ যাতে সিটো চাইডে আপোনাৰ ইমান ডাঙৰ বস্তি, এইটো চাইডে আমাৰ ইমান ডাঙৰ ধৰক বোকাজান, তো এই আপোনাৰ দলংটো যাতে পকী দলং কৰি দিয়ে, এই আমি মামাৰ ওচৰত অনুৰোধ। এতিয়া ব'লক লেটছ গো। আমাৰ দাদা পাৰ হৈ আছে। চাওক নদীটো বহুত লম্বা। কিমান ৰিক্সি না। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি। हो बाबू का करत आला? এইটো আমাৰ ঢিপ ইয়াতে আমি আগতে সৰুতে লেঙেঠাৰ পৰা ডাঙৰ হোৱা, লেঙেটাই খেলিছিলোঁ এইফালে। ধানৰ কঠীয়া পলাইছে, ইয়াত হাল মাৰিছে গাঁৱৰ মহিলা। দেখিছে নাই কি ধুনীয়া কি দেখাই পকা ধানৰ মাজে মাজে সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি। আমাৰ ব্লগটো আৰম্ভ হ'ল। আমাৰ পুৰণি, আমি সৰুৰ পৰা ডাঙৰ, আমাৰ ঘৰটো ইয়াতে আছিল। এইটো আমাৰ মাটি, আজি হৈ গ'ল 15 বছৰমান। চাব পাৰিছে পুৰা বস্তি। আমাৰ ঘৰখন এইডোখৰতে আছিল, এইডোখৰত ইয়াত আছিল। এইটো এই ঘৰটো আমাৰ ককাই বনাইছিল, এতিয়া নাথাকে বৰ্তমান। আগত আমাৰ ঘৰ আগতে সেইডোখৰত আছিল, সেই যে দেখিছে নহয় মাজত। তাৰপিছত ইয়াত আমাৰ ককাই এবছৰমান হৈছে ইয়াতে বনাইছিল।
এতিয়া এই ঘৰখনত নাথাকে যেনিবা, হ'ব পাৰিছে। আজি 15 বছৰমান হৈ গ'ল, 15 বছৰ আগৰ ঘৰখন ইয়াতে আছিল। চ' চাই থাকক, আমি সৰুৰ পৰা ডাঙৰ হোৱা।